बाक्सानि सुबनखाथायाव 6थि उदांस्रि सान राङारि बान्था जोलुर गेलेनाय बादायलायनाय खुंफुंदों। बाक्सा जिल्लानि सुबनखाथायाव 6थि उदांस्रि सान राङारि बान्था जोलुर गेलेनाय बादायलायनाया सिगांनि बोसोरफोराव खुंबोनाय बादिनो देग्लायबो थांनाय रबिबारनिफ्रायनो जागायबाय। सुबनखाथा ओनसोलनि नर्थ इस्ट क्लाबनि बानजायनायाव बे जोलुर गेलेनाय बादायलायनाया बोसोरफ्रोमबो खुंफुंजायो। दिनैनि गेलेजेननायाव बजारि एफसीआ सारअन्थाइ एफसीखौ 4-2 गलाव फेजेनो। मख'जाथावदि आसाम फुटबल एसोसिएशन इ डिभिजननि सोद्रोमा थामहिनबा मेच कमिशनार राजु बर'आ गेलेग्रा फोथाराव हाबलांग्रा गेटखौ बेखेवनायनि उनावनो सुबनखाथा ओनसोलनिनो गावबुरा सदानन्द दासआ बलखौ किक आप खालामनानै जागायनानै होयो। बे बेखेवजेननाय हाबाफारियाव नुजाथियो फारियै समाज सिबियारि टिकाराम शर्मा फोरोंगिरि एबा समाज सिबियारि घङाराम बर', खौरांगिरि बिनय कुमार बर'जों लोगोसे गोबां ओनसोलनि सुबुंफोरा। আমাৰ যিটো 6th ইণ্ডিপেণ্ডেন্স ডে ফুটবল টুৰ্ণামেণ্ট যিটো আমি প্ৰত্যেক বছৰে পাতি আহোঁ, এইটো এইবেলি আজিৰ পৰা আৰম্ভ হৈছে। 18 তাৰিখ আমাৰ ফাইনেল খেলটো হ'ব। 29 তাৰিখলৈকে আমাৰ এই খেলটো অনুষ্ঠিত হৈ থাকিব। আমাৰ 12টা টীম আমি লৈছোঁ। 12টা টীম আমি লৈ পিনে এই টুৰ্ণামেণ্টটো আৰম্ভ কৰিছোঁ, য'ত আমাৰ অংশগ্ৰহণ কৰিব গ্লোবেল গোসাইগাঁও, গোৱালপাৰা এফচি, তাৰ মাছা আছে, তাৰ বাৰমুদা এফচি আছে, আৰণা এফচি আছে, বৰমা ইউনাইটেড, এনেকৈ আমাৰ 12টা টীম অংশগ্ৰহণ কৰিব। শ্ৰদ্ধাৰ কোকৰাঝাৰবাসী জনগণ, ইয়াৰ দ্বাৰা কোকৰাঝাৰ পৌৰসভাৰ অন্তৰ্গত অঞ্চলত বসবাস কৰা জনগণলৈ এটা জৰুৰী ঘোষণা আগবঢ়োৱা হৈছে। কোকৰাঝাৰ পৌৰসভাৰ অধীনত প্ৰপাৰ্টি বা হোল্ডিং টেক্সৰ সেল্ফ এছেছমেণ্ট আৰু ৰি এছেছমেণ্টৰ কাম পূৰ্ণ গতিত চলি আছে। যিসকলে এতিয়াও সেল্ফ এছেছমেণ্ট বা ৰি এছেছমেণ্টৰ কামবোৰ সম্পূৰ্ণ কৰা নাই, তেওঁলোকলৈ আমাৰ বিনম্ৰ অনুৰোধ, আপোনালোকে অতি সোনকালে অনলাইন যোগে সেল্ফ এছেছমেণ্ট আৰু ৰি এছেছমেণ্টৰ কামসমূহ সমাধান কৰি লওক। তাৰ বাবে আপোনালোকে অনলাইন যোগে প্লে ষ্ট'ৰলৈ গৈ আসাম প্ৰপাৰ্টি টেক্স এপছটো ডাউনলোড কৰি এই এপছৰ দ্বাৰাই আপোনালোকৰ আধৰুৱা কামবোৰ সম্পূৰ্ণ কৰি ল'ব পাৰিব। নতুবা play.google.com/store/apps/ৱেবছাইটৰ জৰিয়তেও আপোনালোকে আপোনালোকৰ কামসমূহ সমাধান কৰিব পাৰিব। যদিহে আপোনাৰ অনলাইন যোগে আধৰুৱা কামবোৰ কৰিবলৈ অসুবিধা পাইছে, তেতিয়াহ'লে আপোনালোকে কোকৰাঝাৰ পৌৰসভাৰ কাৰ্যালয়লৈ গৈ ৱাৰ্ড কমিছনাৰৰ পৰা প্ৰয়োজনীয় আবেদন পত্ৰ অৰ্থাৎ ফৰ্মসমূহ সোনকালে সংগ্ৰহ কৰি লওক। বিতংকৈ জানিবলৈ কোকৰাঝাৰ পৌৰসভা কৰ্তৃপক্ষৰ সৈতেও যোগাযোগ কৰিব পাৰিব। ইতিমধ্যে আপোনালোকৰ সহায়ৰ বাবে মেগা কেম্প কাৰ্যসূচী অনুষ্ঠিত কৰি থকা হৈছে। ধন্যবাদ।